Hello everyone, welcome to study materials. এইখিনিতে মই দুটামান অলপ বেলেগ কথা কৈ লওঁ। মই লক্ষ্য কৰিছোঁ যে মোৰ ভিডিঅ'বোৰ আপলোড কৰাৰ 2-3 দিনৰ পিছতহে মানে ইউটিউবে আপোনালোকক ছাজেষ্ট কৰে। এতিয়া যিহেতু আপোনালোকৰ ওচৰত বেছি দিন নাই, এক্সামৰ ডেট পালেহিয়ে, 2-3 দিনৰ পিছতে এক্সামে আছে। সেয়ে যিসকলে নতুনকৈ মোৰ ভিডিঅ'সমূহ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু মই এটা টেলিগ্ৰাম চেনেল খুলিম বুলি ভাবিছোঁ, তাত আপোনালোকে সকলোৱে জইন হৈ ল'ব। মই যেতিয়া ইউটিউবত ভিডিঅ' আপলোড কৰিম তেতিয়া লগে লগে টেলিগ্ৰামত ভিডিঅ' লিংকটো চেণ্ড কৰি দিম, আপোনালোকে তেতিয়া লগে লগে সেই ভিডিঅ'সমূহ চাব পাৰিব। আৰু ইয়াৰ লগতে মোৰ যিমানবিলাক PDF আছে আৰু আগৰ ভিডিঅ'সমূহৰ যি PDF আছিলে বা হেণ্ড ৰিটেন নোটছ হওক বা বেলেগ কিবা PDF হওক, সেই সকলোসমূহ চেণ্ড কৰি দিম টেলিগ্ৰামতে। আপোনালোকে জইন হৈ ল'লে সেইসমূহ পাব পাৰিব। টেলিগ্ৰাম চেনেলৰ লিংকটো মই ডেছক্ৰিপশ্যনত নহ'লে কমেণ্ট ছেকশ্যনত পিন কৰি দি দিম, আপোনালোকে চাই মেলি জইন হৈ ল'ব। তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি এই ভিডিঅ'টোত মই কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন লৈ আনিছোঁ। আৰু যিসকলে মোৰ ভিডিঅ'সমূহ চাইছে তেওঁলোকে জানে মই কুৱেশ্যনবোৰৰ লগতে এক্সট্ৰা পইণ্টবিলাকো কৈ যাওঁ। আপোনালোক সকলোৱে সেই এক্সট্ৰা পইণ্টখিনি ভালদৰে শুনি যাব। ফাৰ্ষ্ট কুৱেশ্যনটো চাওক। 76 সংখ্যক গণৰাজ্য দিৱস উপলক্ষে কিমানজন অসম আৰক্ষী জোৱানক বীৰত্ব আৰু সেৱাৰ পদক প্ৰদান কৰা হৈছে? ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে 25 জন। ফাৰ্ষ্ট টাইম ৰিপাব্লিক ডে কোন চনত উদযাপন কৰা হৈছিল বাৰু আপোনালোকে জানেনে? তাৰ কাৰেক্ট আনচাৰ হৈছে 1950। 1950 চনত প্ৰথমবাৰৰ বাবে ৰিপাব্লিক ডে উদযাপন কৰা হৈছিল। আৰু 1950 চনৰ গণৰাজ্য দিৱসৰ চিফ গেষ্ট আছিল ইণ্ডোনেছিয়াৰ প্ৰেছিডেণ্টজন। গণৰাজ্য দিৱসৰ দিনা নতুন দিল্লীত কোনে ফ্লেগ উত্তোলন কৰে বাৰু আপোনালোকে জানেনে? তাত ফ্লেগ উত্তোলন কৰে প্ৰেছিডেণ্ট অফ ইণ্ডিয়াই। নেক্সট কুৱেশ্যনটো চাওঁ আহক। 2 নম্বৰ কুৱেশ্যনটো চাওক। 2025ত অসমৰ পৰা কিমানগৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হৈছে? মই ইয়াত পদ্মশ্ৰী বা পদ্মভূষণ বা পদ্মবিভূষণ এই বুলি উল্লেখ কৰি লোৱা নাই, পদ্ম বঁটা বুলি কৈছোঁ। পদ্ম বঁটা মানে এই গোটেই 3টা বঁটা ইয়াত সোমাই পৰিব। ইয়াৰ কাৰেক্ট আনচাৰটো দিব। ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে 5 জন। ইয়াৰে এজন ব্যক্তিক পদ্মভূষণ বঁটা দিয়া হৈছে আৰু বাকী 4জনক পদ্মশ্ৰী বঁটা দিয়া হৈছে। নামকেইটাও যিহেতু গুৰুত্বপূৰ্ণ হয় মই নামকেইটা লিখি আনিছোঁ, আপোনালোকে এবাৰ চাই লওক। সত্ৰীয়া প্ৰতিনিধি যতীন গোস্বামীক কলাৰ ক্ষেত্ৰত পদ্মভূষণ বঁটা প্ৰদান কৰা হৈছে। আপোনালোকে কি কি ক্ষেত্ৰত প্ৰদান কৰা হৈছে বঁটাসমূহ সেইবিলাকো চাই ল'ব। সেইবিলাকৰ ওপৰতো কুৱেশ্যন আহিব পাৰে এক্সামত। বাকী পদ্মশ্ৰী বঁটা পোৱা 4গৰাকী ব্যক্তি হৈছে জয়নাচৰণ বাঘেৰী আৰু ৰেৱাকান্ত মহন্তক কলাৰ ক্ষেত্ৰত পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছে। আৰু অনিল কুমাৰ বড়ো আৰু গীতা উপাধ্যায়ক সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছে। অসমৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা হৈছে নলিনীবালা দেৱী। নলিনীবালা দেৱীয়ে লিখা পদ্য সংকলনখনৰ নামটো কি আপোনালোকে জানেনে বাৰু? সেইখনৰ নাম হৈছে অলকানন্দা। এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু নলিনীবালা দেৱীক অতীন্দ্ৰবাদী কবি নামেৰেও জনা যায়। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নলিনীবালা দেৱীয়ে কিমান চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিল এইটো মনত থৈ দিব। তাৰ আনচাৰ হ'ব 1957। 1957। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। 3 নম্বৰ কুৱেশ্যনটো চাওক। 38 সংখ্যক ৰাষ্ট্ৰীয় খেলত অসমে কিমানটা পদক লাভ কৰিছে? ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে 34টা। তাৰে ভিতৰত গ'ল্ড, চিলভাৰ, ব্ৰঞ্জ কিমান পাইছে চাই লওক এবাৰ। গ'ল্ড পাইছে 3টা, চিলভাৰ পাইছে 15টা, ব্ৰঞ্জ পাইছে 16টা, টোটেল হৈছে 34টা। এইকেইটা আপোনালোকে মনত থৈ দিব। কেতিয়াবা কুৱেশ্যন আহিব পাৰে গ'ল্ড কিমানটা, চিলভাৰ কিমানটা, ব্ৰঞ্জ কিমানটা পাইছে বুলি, বা ছিংগুলকৈ এটা হ'লেও আহিব পাৰে গ'ল্ড কিমানটা পাইছে বুলি নেশ্যনেল গেমছত। তেতিয়া আপোনালোকে আনচাৰ দিব পাৰিব। আৰু হোষ্ট ষ্টেট হৈছে উত্তৰাখণ্ড। ইয়াৰ মস্কট আছিল মাউলি, যিটো হৈছে উত্তৰাখণ্ডৰ এটা ষ্টেট বাৰ্ড। মাস্কটটো হৈছে মাউলি। এই মাস্কটটো আপোনালোকে মনত থৈ দিব দেই। আজিকালি কুৱেশ্যন এনেকুৱাবোৰ পৰাই অহা দেখিবলৈ পোৱা যায়। 2025 নেশ্যনেল গেমছত অসমৰ পৰা মেডেল পোৱা প্ৰথমগৰাকী হৈছে চানমা বৰ্মা। তেখেতে চিলভাৰ মেডেলটো পাইছিলে প্ৰথম এই 2025ত। তেখেত যিটো স্পৰ্টছৰ লগত ৰিলেটেড সেইটো হৈছে উচু। ইয়াত আৰু এটা পইণ্ট লিখি থোৱা আছে, নেশ্যনেল গেমছ প্ৰত্যেক 2 বছৰৰ মূৰে পতা হয়। নেক্সট কুৱেশ্যনটো চাওক। কোনগৰাকী ব্যক্তিক অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে?
ভাৰত ভূষণদেৱ চৌধুৰী বৰ্তমান ৰিটায়াৰ হৈছে আৰু তেওঁৰ ঠাই লৈছে দেৱৰাজ উপাধ্যায়। সেয়েহে ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে দেৱৰাজ উপাধ্যায়। এক্সট্ৰা পইণ্টখিনি চাই লওক। APSC ফৰ্ম হৈছিলে 1 এপ্ৰিল 1937 চনত। ইয়াৰ হেডকোৱাৰ্টাৰ আছে জৱাহৰ নগৰ, খানাপাৰা, গুৱাহাটীত। APSC ফাৰ্ষ্ট চেয়াৰমেন আছিল মিষ্টাৰ জেমছ হেজেলেট আৰু ফাৰ্ষ্ট আছামিজ চেয়াৰমেন আছিল মিষ্টাৰ কামেশ্বৰ দাস। ইণ্ডিয়ান চিভিল ছাৰ্ভিচ এক্সাম ক্লিয়াৰ কৰা প্ৰথমজন অসমীয়া কোন আছিল বাৰু জানেনে? তেখেত হৈছে আনন্দৰাম বৰুৱা। তেখেত 5th ইণ্ডিয়ান ICS অফিচাৰ আছিল। আৰু ইণ্ডিয়ান চিভিল ছাৰ্ভিচ এক্সাম ক্ৰেক কৰা প্ৰথমজন ভাৰতীয় বুলি যদি সোধে তেতিয়া তাৰ আনচাৰ হ'ব সত্যেন্দ্ৰনাথ ঠাকুৰ। 5 নম্বৰ কুৱেশ্যনটো চাওক। 2025 অসম সাহিত্য সভাৰ অধিৱেশন ক'ত অনুষ্ঠিত হয়? 2025 হোৱা অধিৱেশনটো হৈছে 77তম অধিৱেশন। ইয়াৰ আনচাৰটো দিয়ক। ইয়াৰ কাৰেক্ট আনচাৰ হৈছে পাঠশালাত অনুষ্ঠিত হৈছিল। ফাৰ্ষ্ট ক'ত অনুষ্ঠিত হৈছিল মই আপোনালোকক কৈ আহিছোঁ আগৰ ভিডিঅ'সমূহত। ফাৰ্ষ্ট অনুষ্ঠিত হৈছিল শিৱসাগৰ জেৰেঙা পথাৰত। ফাৰ্ষ্ট প্ৰেচিডেণ্ট আছিল পদ্মনাথ গোহাঁই বৰুৱা আৰু ফাৰ্ষ্ট ছেক্ৰেটেৰী আছিল শৰৎ চন্দ্ৰ গোস্বামী। আৰু সাহিত্য সভাৰ ফাৰ্ষ্ট ফিমেল প্ৰেচিডেণ্ট বুলি যদি সোধে তেতিয়া তাৰ আনচাৰ হ'ব নলিনীবালা দেৱী। বৰ্তমান সাহিত্য সভাৰ প্ৰেচিডেণ্ট কোন সেইটো চাই লওক। এইটো ইম্পৰ্টেণ্ট হয়, নতুনকৈ হৈছে এখেত হৈছে ডক্টৰ বসন্ত কুমাৰ গোস্বামী। এইটো চাই থ'ব। ফাৰ্ষ্ট ফিমেল প্ৰেচিডেণ্ট ক'লোৱে মই এইমাত্ৰ। অসম সাহিত্য সভাৰ লগটো ডিজাইন কৰিছিল যুগল দাসে 1960। আৰু সাহিত্য সভাৰ কাৰ্যালয় আছে চন্দ্ৰকান্ত সন্দিকৈ ভৱন, যোৰহাটত। আৰু এটা পইণ্ট লিখিব থাকি গ'ল, মই এইখিনিতে আপোনালোকক মুখতে সুধি দিছোঁ। সাহিত্য সভাৰ যি আদৰণি গীতটো আছে সেই গীতটিৰ নাম কি জানেনে? গীতটি হৈছে চিৰচেনেহী মোৰ ভাষাৰ জননী। আৰু গীতটি ৰচনা কৰিছিল মিত্ৰদেৱ মহন্তই। অসম সাহিত্য সভা গঠন হোৱাৰ আগতে কিছুমান অনুষ্ঠান গঢ়ি উঠিছিল, সেই অনুষ্ঠানসমূহৰ নামো চাই লওক। ইয়াৰ ওপৰতো এক্সামত কুৱেশ্যন আহি থাকে। প্ৰথমটো হৈছে যোৰহাট সাৰ্বজনীন সভা। এই যোৰহাট সাৰ্বজনীন সভা যজ্ঞনাথ বৰুৱাই 1884 চনত প্ৰতিষ্ঠা কৰে। প্ৰতিষ্ঠাপকগৰাকীৰ নামটো এক্সামত আহি থাকে, আপোনালোকে নামটো মনত থৈ দিব, যজ্ঞনাথ বৰুৱা। তাৰপিছত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন হয় 1888 চনত। আৰু এই সংগঠনটোৰ মুখপত্ৰ আছিল জোনাকী আলোচনীখন, যিটো কুৱেশ্যন এক্সামত আহি থাকে। জোনাকী আৰু জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে কাক বুজা যায় জানেনে? সেই তিনিজন হৈছে হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালা। তাৰপিছত অসম এছ'চিয়েশ্যন গঠন হয় 1930 চনত আৰু ইয়াক গঠন কৰে মাণিক চন্দ্ৰ বৰুৱাই। অসম এছ'চিয়েশ্যনৰ যি প্ৰথমখন সভা, সেই সভাখন বা অধিৱেশনখন আয়োজন হয় ডিব্ৰুগড়ত। নেক্সট কুৱেশ্যনটো চাওক। বড়ো সাহিত্য সভাৰ 64তম অধিৱেশন কোন ঠাইত অনুষ্ঠিত হৈছিল? ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে ডিমাকুছী, ওদালগুৰি। বড়ো সাহিত্য সভা কিমান চনত গঠন হয় বাৰু জানেনে? বড়ো সাহিত্য সভা গঠন হয় 1952 চনত। বড়ো সাহিত্য সভাৰ প্ৰথমজন প্ৰেচিডেণ্ট আছিল জয়ভদ্ৰ হাকচেৰ। 7 নম্বৰ কুৱেশ্যনটো চাওক। অসমৰ 8ম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? এখন নতুনকৈ হৈছে ৰাষ্ট্ৰীয় উদ্যানখন। ইয়াৰ আগতে 7খন ৰাষ্ট্ৰীয় উদ্যান আছিলে। 8মখনৰ নামটো জনাওক আপোনালোকে এতিয়া। ৰাষ্ট্ৰীয় উদ্যান আৰু পক্ষী অভয়াৰণ্যৰ ওপৰত মই কাইলৈ বা পৰহিলৈ এটা ভিডিঅ' বনাই লৈ আনিম, তেতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে চিকনা জৌলাও ৰাষ্ট্ৰীয় উদ্যান। আৰু এই ৰাষ্ট্ৰীয় উদ্যানখন চিৰাং আৰু কোকৰাঝাৰ জিলাত অৱস্থিত। ইয়াৰ ওপৰত মই তেনেকৈ একো পইণ্ট লিখি অনা নাই, যিহেতু কাইলৈ বা পৰহিলৈ মই এটা ডেডিকেটেড ভিডিঅ' লৈ আনিম। সেইটো ভিডিঅ' আপোনালোকে চাই ল'ব এবাৰ। নেক্সট কুৱেশ্যনটো চাওক। গুৱাহাটীত নতুনকৈ নিযুক্ত হোৱা আৰক্ষী আয়ুক্তগৰাকীৰ নাম? ইয়াত নতুনকৈ বুলি দুবাৰ লিখি দিয়া হ'ল, ৰ'ব মই এটা কাটি দিছোঁ। ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে পাৰ্থসাৰথী মহন্ত, অপশ্যন ডি। অসম আৰক্ষীৰ নতুন DGP গৰাকীৰ নাম হয়তো সকলোৱে জানেই। তেখেতৰ নাম হৈছে হৰমিত সিং। হৰমিত সিং নামটো হয়তো সকলোৱে জানেই, আৰু যিসকলে নাজানে চাই ল'ব এইটো। এখেতৰ আগৰ ফৰ্মাৰ DGP গৰাকীৰ নামো হয়তো জানে সকলোৱে। তেখেত আছিল GP সিং বা জ্ঞানেন্দ্ৰ প্ৰতাপ সিং। GP সিং বৰ্তমান কোনটো ফ'ৰ্চৰ ডাইৰেক্টৰ জেনেৰেল হৈছে ক'ব পাৰিবনে আপোনালোকে?
তেখেত বৰ্তমান ডাইৰেক্টৰ জেনেৰেল হৈছে CISFৰ CISF আৰু CISFৰ ফুল ফৰ্ম হৈছে চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ। তেন্তে ভিউৱাৰ্ছ, আজি ভিডিঅ'টোত ইমানখিনি আছিলে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। এই PDFটো মই টেলিগ্ৰামত দি দিম, আপোনালোকে টেলিগ্ৰামত জইন হ'বলৈ নাপাহৰিব। তেন্তে পুনৰ আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।